সকলোকে স্বাগতম। মই দেৱ। আজি এটা নতুন কাহিনীৰ সৈতে মই আপোনালোকৰ সন্মুখত। কাহিনীৰ শিৰোনাম শৈশৱ। দেউকা নাছিল যদিও উৰিছিলোঁ। কাহিনীটোৰ মূল ৰচনা দেৱব্ৰত গগৈৰ আৰু পাঠ কৰিছোঁ মই দেৱস্বপ্নই। আপোনালোকৰো যদি কিবা তেনেকুৱা ধৰণৰ সৃষ্টিমূলক বা প্ৰেৰণাদায়ক কিবা কাহিনী থাকে তেতিয়াহ'লে দেৱস্বপ্ন ইউটিউব চেনেলত কমেণ্ট কৰিব পাৰে বা মোৰ ফেচবুক একাউণ্ট বা ফেচবুক পেজ দেৱস্বপ্ন পেজ তাত এটা মেছেজ কৰিব। মই আপোনালোকৰ সৈতে যোগাযোগ কৰি কাহিনীটো ল'বলৈ প্ৰয়াস কৰিম। তেতিয়াহ'লে আমি মূল লেখাটোৰ মাজলৈ আগবাঢ়োঁ। ভাইটি মোতকৈ 3 বছৰৰ সৰু, কিন্তু আমি দুয়ো একেলগে ঘূৰি ফুৰোঁ বাবে মানুহে দুয়োটাকে সমনীয়া বুলিয়ে ভাবে। আমি দুয়ো একেলগে থাকোঁ, একেলগে কামবোৰ কৰোঁ, কিন্তু তাৰ মাজতো আছিল এক অঘোষিত প্ৰতিযোগিতা। কোনোবাই যদি আমাৰ এটাক প্ৰশংসা কৰে তেন্তে আনটো জ্বলি মৰোঁ। কিবা কাম যদি তাক কৰিবলৈ দিয়ে মই আগতীয়াকৈ কামটো কৰিবলৈ আগবাঢ়োঁ। মুঠতে তাতকৈ মোক ভাল বুলি ক'লেই সবাতোকৈ সুখী হৈ যাওঁ মই। সেইবাবে ডাঙৰ কোনোবাই যিকোনো কাম দিলেই মই ৰৈয়ে নাথাকোঁ, কামৰ নমুনা দেখুৱাত লাগি যাওঁ। এদিন সি আৰু মই মাৰ সৈতে এনাই ঘৰলৈ গৈছিলোঁ। এনাই ঘৰলৈ যেতিয়াই যাওঁ তেতিয়াই আছুতীয়া ঘৰটোত পাত পলু এখোপা দেখোৱেই। বছৰৰ আটাইকেইটা মাহতে এনাইহঁতে পলু পোহে। মই প্ৰায় এনাই ঘৰলৈ যাওঁ যদিও পলু থকা ঘৰটোৰ পৰা সদায় দূৰত্ব বজাই ৰাখোঁ। সঁচা কথা ক'বলৈ গ'লে সেই ঘৰটোলৈ যাবলৈও কোনোদিন চেষ্টা কৰা নাই। ভাইটি যায় যদিও দৌৰি দৌৰি উভতি আহে। সেইদিনা আমি মা, ভাইটি, মই এনাই ঘৰলৈ গৈছিলোঁ আৰু বহিছিলোঁহে মাত্ৰ। তেনেতে এনাই ভাইটিক ক'লে, মামীক মাতিলে গৈ যা। এনাইৰ নিৰ্দেশ পাই ভাইটিয়ে মামীক মাতিবলৈ লৰ ধৰিলে। ময়ো তাৰ পিছে পিছে লৰ ধৰি তাক পিছ পেলাই পলুৰ ঘৰত বহি থকা মামীৰ ওচৰ পালোগৈ। ডাংডালৰ পৰা মাটিত পৰি থকা পলুবোৰ মামীয়ে পাতত উঠাই আছিল। মই গৈয়ে মামীৰ পিছফালে ওলমি থকা চাদৰৰ আঁচলত ধৰিলোঁ আৰু মুখেৰে মামী বুলি উচ্চাৰণ কৰোঁতেই মোৰ দৌৰি যোৱা ভৰিৰ শব্দত ঘূৰি চালে। মোক দেখিয়ে মামীৰ মুখখন উজ্জ্বল হৈ পৰিল। কেতিয়া আহিছোঁ, কাৰ লগত আহিছোঁ সুধিলে। ময়ো একে উশাহতে কথাবোৰ কৈ এনাই মাতি পঠিওৱাৰ কথা ক'লোঁ। মামীয়েও মৰমেৰে ক'লে, গৈ আছোঁ ব'লা। ঘৰটোৰ চৌদিশে দেখোঁ অসংখ্য পলু। পলুবোৰ দেখি মোৰ কাণ মূৰ গৰম হৈ আহিবলৈ ধৰোঁতেই দুৱাৰ মুখত থিয় দঙা দি থকা ভাইটিক দেখি মামীয়ে সুধিলে, কি হ'ল তাতে ৰৈ আছ যে, পলুলৈ ভয় কৰ নেকি? ভাইটিয়েও মূৰ দুপিয়ে শলাগিলে, যাৰ অৰ্থ হ'ল সি পলুলৈ ভয় কৰে। এই কথাটো জানি মই বৰ সুখ অনুভৱ কৰিলোঁ আৰু মোৰ মনত সৃষ্টি হোৱা ভয়ৰ মাজতে হাঁহি এটাও অজানিতে ওলাই আহিল। এই ঘটনাৰ পাছতে বীৰত্ব দেখুওৱাৰ পাল মোৰ আছিল। সেইবাবে মামীয়ে মোক একো নুসুধাৰ আগতেই মই ক'লোঁ, মামী মই পলুলৈ ভয় নকৰোঁ। মামীৰ পৰা একো সঁহাৰি নাপাই এইবাৰ মামীৰ চাদৰৰ আগটো টানি মই আকৌ এবাৰ চিঞৰিলোঁ, মামী মই ভয় নকৰোঁ। মামীয়ে এবাৰ মোলৈ ঘূৰি চালে আৰু সন্তুষ্টিৰে হাঁহি এটা মাৰিলে। তাৰ পাছত মোলৈ চাই ক'লে, এইখন ধৰচোন, মই পাত দুখনমানকে ছিঙি আনি একেবাৰে আজৰি হৈ লওঁ। মই ভাইটিলৈ চালোঁ। সি ভয়তে কাতৰ হৈ মোলৈ অবাক দৃষ্টিৰে চাই ৰৈছে। ময়ো সেইখন চালনি নহয় যেন পাহাৰহে দাঙিছোঁ তেনে ভাৱত থিয় হৈ আছোঁ। ইতিমধ্যে মোৰ শৰীৰত জাৰৰ গুটি উঠি নোমবোৰ থিয় হৈ যোৱা যেন অনুভৱ হ'ল। চালনিখন যি ঠাইত হাতেৰে ধৰি আছোঁ সেইখিনিৰ পৰা পলু এটা মোৰ হাতত বগাবলৈ আৰম্ভ কৰিছিল। সেই মুহূৰ্ততে মই অনুভৱ কৰিলোঁ মোৰ ভৰিৰ ছালেৰে গৰম পানী এসোঁতা যেন তললৈ বৈ গৈছে। দুৱাৰমুখত ৰৈ থকা ভাইটিৰ মুখৰ পৰা এটা শব্দ ভাহি আহিল, মুতুৰা মুতুৰা।